ভকত হল গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ আৰু ৰাজচক্ৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল। যোৱাকালি অৰ্থাৎ শনিবাৰে ধুতি কুৰ্তা পিন্ধি পুৱাই কাৰ্যালয়লৈ আহিল দুয়োটা কাৰ্যালয়ৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকল। কাৰ্যালয়ত উপস্থিত হৈয়ে ব্যস্ত হৈ পৰিল হৰিনাম জপ কৰাত। আচলতে 1994 চনৰে পৰা এই দুয়োটা কাৰ্যালয়ৰ কৰ্মচাৰীসকলে বিষয়া আৰু স্থানীয় ৰাইজৰ সহযোগত বাৰ্ষিক নাম কীৰ্তন সমাপন কৰি আহিছে। যোৱাকালি অৰ্থাৎ শনিবাৰেও ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ প্ৰাংগণত সকলোৱে মিলি নাম কীৰ্তনত ব্যস্ত হৈ পৰিল। নিশালৈ কৰ্মচাৰীসকলে গান্ধাৰী কৃষ্ণ দৰ্শন নামেৰে এখনি নাট মঞ্চস্থ কৰে। কেনেদৰে পালন কৰিছে আজি ইয়াত? কাৰ্যসূচী আজি পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে। প্ৰত্যেক বছৰে আমি এনেধৰণে নাম কীৰ্তন কৰা হয় আৰু ৰাতিলৈ এখন মহাপুৰুষৰ নাম কীৰ্তন কৰা হয়। 1994 চনৰ পৰাই 96ৰ পৰা 96 চনৰ পৰাই এই আমাৰ কাৰ্যসূচী ধাৰাবাহিকভাৱে চলি আহিছে। এই বিগত কৰোণাৰ খাতিৰত 2টা বছৰ আমাৰ স্থগিত ৰখা হৈছিল, কিন্তু এই বছৰ আমি পূৰ্ব পৰম্পৰা ৰক্ষা কৰি এনেধৰণে বাৰ্ষিক নাম কীৰ্তন আয়োজন কৰা হৈছে। সমূহ আমাৰ উপায়ুক্ত কাৰ্যালয় আৰু ৰাজচক্ৰ কাৰ্যালয়ৰ কৰ্মচাৰী একত্ৰিত হৈ লগতে বিষয়াসকলৰ দিহা পৰামৰ্শ লৈ আৰু আমাৰ যিসকল ইতিমধ্যে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলো আমাৰ লগত সহযোগ কৰে, এই অনুষ্ঠান আমি এনেধৰণে উদযাপন কৰা হয় আৰু ৰাতিলৈ এখন আমাৰ মহাপুৰুষীয়া নাট গান্ধাৰী কৃষ্ণ দৰ্শন প্ৰদৰ্শন কৰিবলৈ লোৱা হৈছে। নাটখনৰ নাম কি? গান্ধাৰী কৃষ্ণ দৰ্শন। আপোনালোকৰ অফিচৰ মানুহে পাৰ্ট লৈছে? অফিচৰে দুই এজন আমাৰ উপায়ুক্ত কাৰ্যালয় আৰু আমাৰ ৰাজচক্ৰ কাৰ্যালয় মিলিত হৈ এই নাট ভাগ কৰিবলৈ লোৱা হৈছে। ইয়াৰ দুই এজন আমাৰ বাহিৰো আছে সৰু নাট গায়ন বায়নৰ ক্ষেত্ৰত, আৰু আমাৰ গাঁওবুঢ়া লাটমণ্ডল অফিচিয়েল ষ্টাফ সকলো মিলিত হৈ আমাৰ নিজৰ মাজতে নাম ভাগ কৰা। গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট, AGNL ডিজিটেল।